নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ নিশ্চয় সকলোৰে ভাল আৰু মোৰো ভালেই আৰু এতিয়া যাব ওলাইছো বজাৰলৈ মাক কেইটামান বস্তু আনিব লাগে যেহেতু বিহু আহি আছে আৰু তাৰ পিছতে আজি নাৰিকল লাৰু বনাম বুলি ভাবিছো নাৰিকল আৰু চুজি লাৰু মিক্স কৰি সেইকাৰণে বৰমাই পিছফালে নাৰিকলৰ লাৰু বনাবৰ কাৰণে নাৰিকল চুচি আছে হে আপোনালোকক দেখাম বাৰু আৰু এতিয়া গৈ আহো মই বজাৰলৈ তাৰ পিছত সকলোবোৰ দেখাই থাকিম আপোনালোকে ভিডিঅ'টো নিশ্চয় সকলোকে চাই থাকিব মই বজাৰ আহি পালোহি আৰু বিহু বুলি বিহু উৰুকাৰ আগদিনা এয়া আমাৰ পাচলিত বজাৰ বহিছে মই এনে অলপ আপোনালোকক দেখাই দিলোঁ আৰু এইফালে মই বজাৰ কৰি লৈ আহিলোঁ মানে পিঠা বনাবলগীয়া বস্তু আৰু কিবা চব্জি লৈ আহিলোঁ এয়া সান্দহ বনাবৰ কাৰণে জেঠাই বৰা চাউল ভাজি আছে তাৰপিছত মেচিনত দিব এয়া চুজি ভাজি আছোঁ আৰু এইফালে এইখিনি নাৰিকলৰ গুড়ি এইফালে এইখিনি চেনি ভাজি আছে দেখাই এই সান্দহ বনাবৰ কাৰণে কড়াইখিনি ভাজি হৈ গ'ল এইখিনি এতিয়া চেনি আৰু পানী দি দিছোঁ চেনিখিনি গলি লোৱাৰ পাছত অকণমান উতলাই দি এইফালে পূৰা চেনি পানীখিনি উতলি আছে অলপ জুইটো কমাই দিছোঁ বাৰু হৈ গৈছে এইখিনি এইফালে আমি চুজি আৰু নাৰিকলৰ গুড়ি মিক্স কৰি লৈছোঁ লগতে অকণমান ইলাচি আৰু মায়ে চেনি পানী দি এইখিনি মিক্স কৰি দিছে আৰু আমি এটা এটাকৈ লাডু বনাই যাম আৰু এনেকৈ আমাৰ চুজিৰ লাৰু হৈ যাব ইয়াত আকৌ তিল পিঠা বনাবৰ কাৰণে মই এইখিনি তিলখিনি মায়ে ধুই মেলি দিলে এতিয়া মই এইখিনি তিলখিনি ভাজি আছোঁ এতিয়া মই এয়া বনাম তিল পিঠাৰ কাৰণে এইখিনি তিল আৰু চেনি মিক্স কৰি লৈছোঁ আৰু এয়া হৈছে পিঠাখিনি এইটো সাইডত মই তিল পিঠা বনাই আছো আৰু হেতু সাইডত মায়ে তেল পিঠা বনাইছে নিমখ দিয়া আৰু পিঠাখিনি মই এতিয়া ফ্ৰিজত এইখিনি মানে এক্সট্ৰা আৰু লাগিব এইখিনি সাইডতে থৈ লৈছো আৰু এতিয়া পিঠাখিনি এইকিটা মই ইয়াতে এতিয়া কি যাম এইকিটা আৰু অলপ সময় লাগিব বাৰু তিল পিঠা বনাই হৈ গ'ল গোটেইখিনি মই বনালো আজি আৰু এয়া হৈছে তেল পিঠা নিমখ দি বনাইছো আসলতে ময়ো মিঠা বৰ বেছি নাখাওঁ সেইকাৰণে ভাবিলো তেল পিঠাখিনি নিমখ দিয়াই বনাও এয়া বনাই মেলি ৰেডি এইখিনি হেমাচি আৰু মায়ে দুইজনে লগ লাগি পেনে বনালে আৰু এয়া চুজি লাডুখিনি মায়ে আকৌ অলপ চুজি ওপৰত ছটিয়াই থৈছে এইকিটা টাইট হৈ গৈছে আৰু অলৰেডি এফালে মায়ে কিবা এটা বনাই আছে পুৰা ধোঁৱা ওলাই আছে আৰু এতিয়া তিল পিঠা বনাই শেষ কৰিলোঁ তাৰ আগতে চুজি আৰু নাৰিকলৰ লাৰু বনালোঁ আৰু তেল পিঠাও বনালে মা আৰু হিমাচি সেয়া দেখাবলৈ নহ'লে নেকি যদি হিমাচিয়ে ভিডিঅ' কৰিছে তেন্তে হ'লে দেখা পাব আপোনালোকে ভিডিঅ'টোত পুৱাই মিষ্টাৰ আনিব গ'ল আৰু এয়া আহি পাই গ'লোহি আমাৰ গাঁওখন ইয়াতে মেজি বনাইছে সকলোৱে মিলি ইয়াতে ভোজ ভাত খাব আৰু গৈ মেলি ঘৰৰ পৰা ডাইৰেক্ট ওলাই আহিছোঁ আকৌ আৰু আপোনালোকক দেখাই থাকিম যিহেতু সৰু ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালি হ'ব সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া অলপ দেখাই দিছোঁ বেলুনেৰে ধুনীয়াকৈ সজাইছে আৰু আজি হৈছে মাঘৰ বিহু উৰুকা তাকে আহিছোঁ ভোজলৈ আৰু দেখাই থাকিম ভিডিঅ'টো সকলোকে চাই থাকিব ভোগালী বিহুৰ বহুত শুভেচ্ছা আছিলোঁ আৰু আজি হৈছে যিহেতু উৰুকাৰ নিশা সকলোৱে ভোজ ভাত খায় আৰু আমি তাকে ভোজ খাবলৈ আহিছোঁ ঘৰৰ সকলোবিলাক ওলাই আহিলে আৰু ইয়াত কি হৈছে খেল ধেমালি হৈছে আৰু বহুত কিবা কিবি হৈছে সেয়া আপোনালোকক দেখাই আছোঁ নিশ্চয় ভিডিঅ'টো চাই থাকিলে গম পাব আৰু সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ বহুত শুভেচ্ছা আছিলোঁ মোৰ ফালৰ পৰা লাল চাহ দিছে এইফালে খুৰীয়ে আৰু ইয়াতে দেখিছে ন হাঁহটো ইয়াতে হ'ব হাঁহ ধৰা খেলৰ প্ৰতিযোগিতা আপোনালোকক দেখাম বাৰু আৰু ইয়াত হৈ আছে এতিয়া আকস্মিক বক্তৃতা
ক'বালৈ গ'লে ক'ত যায় আইতা মোৰ অতি মৰমৰ আইতাই মোক বহুত ভাল পায় তাই ক'ৰবাৰ পৰা কিবা আনিলৈ মোক দিয়ে ইয়াতে তই মোৰ সৰু বক্তৃতা সামৰণি মাৰিলোঁ এইফালে আমাৰ নিয়ৰে আকস্মিক বক্তৃতা কৰিব মই গাড়ী পৰিছে চাইকেল চাইকেল আমি চলাওঁ চাইকেলৰ দুটা চলাই থাকে চাইকেল লৈ আমি স্কুললৈ যাওঁ আজি আকস্মিক বক্তৃতা মোৰ ভাগত পৰিছে বিহু বিহু আমাৰ জাতীয় উৎসৱ বিহু আমি পালন কৰোঁ বিহু তিনিটা বহাগ বিহু ৰঙালী বিহু কাতি বিহু কঙালী বিহু মাঘৰ বিহু ভোগালী বিহু বিহু আমি ফূৰ্তি কৰোঁ ইয়াকে কৈ মোৰ আকস্মিক বক্তৃতা সামৰণি মাৰিলোঁ আৰু এইফালে এতিয়া পিঠা যিহেতু বিহু বৰষুণ পৰে ঘূৰ 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 ডাৱৰে বোলে মূলয়া বোলে ধন্যবাদ আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাটোৰ নাম হৈছে মইনাৰ বাৰীখন কেনেনো বুৰণি ওচৰতে আছে এখন ধুনীয়া ফুলনি লাই আছে লফা আছে আৰু লাই সোনকালে ধুনীয়া তেলত ভাজি খাওঁ ধন্যবাদ আৰু এইফালে কলগছত উঠিব লাগিব ওপৰত পুৰস্কাৰ লগাই দিব হ'ব এতিয়া লগাবলৈ লৈছে আৰু ওপৰত পইচা আছে যোনে পাৰে সেই জিকিব যোনে ওপৰলৈকে উঠি পইচাটো ল'ব পাৰে সেই জিকিব আৰু এইয়া পইচাটো লগাই আছে এয়া চাওক আপোনালোকে একদম পুৰা মিঠাতেল ঢালি আছে এয়া পুৰা মিঠাতেল ঢালি আছে বান্ধোন সিং ভাং ভাং দুৱাৰৰ ডাং সোণ হৰুৱা সোণ ধৰিছে ৰণ বিধান মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান এয়া চব পৰা তেল লগাই থৈছে মই আপোনালোকক দেখাইছোঁ उठा
এইফালে হাঁহজনী দেখিছেনে ইয়াত হাঁহ ধৰা খেলাব এতিয়া চবত গামোচা বান্ধি দিব তাৰপিছত এই গোলটোৰ ভিতৰতে হাঁহজনী ধৰিব লাগিব একদম দুখনকৈ গামোচা বান্ধিছে দেখি পাব বুলি টেকেলি খেলাব টেকেলি ঠাইত এইটো প্লাষ্টিকৰ টিং এটা থোৱা আছে আৰু সেইফালৰ পৰা আহি থাকিব এইটো টেকেলি ভাঙিব লাগিব গাঁৱৰ ৰাইজে তামোল পাণৰ টোপোলা হাঁহ দি মেজিৰ আগত আশীৰ্বাদ লৈছে পুৰা ফটো চটো মাৰি আছো দেই অকণমান বা পুৰা সকলোৱে নাচি আছে আপোনালোকৰ পৰা দেখাই আছো ভিডিঅ'টো চাই থাকিবচোন পুৰা নাচি আছে মাহঁত নাচে বাহঁত নাচে গোটেই মানে আমাৰ গাঁওবাসীয়ে পুৰা নাচি আছে এইফালে আমি ফটো মাৰি আছো ডেকৰেশ্যন কৰিছে সেয়া আপোনালোকক দেখাই দিছোঁ অকণমান এইফালে বেলুন লগাই দিছে পুৰা লাইট লগাই দিছে নচুবা ব'লা ব'লা মরম দিলে বেটা বেটা পুৰস্কাৰ পালে জনী গাইছিল Sin bani ki dingali kori
নিজকে পাহৰিছা তুমি অচিন্ধনি কীৰ্তিমালি কৰিছা যৌৱনত পৰতাই নিজকে পাহৰিছা বুজা নাই কি জানি প্ৰেম আৰু প্ৰীতি যৌৱন গুচি গ'লে নাহে আৰু উভতি যৌৱনৰ চোতালত গোলাপ ফুলে পাহি মৰহি শুকালে নপৰে মালিনী পুৰুষে নহ'লে প্ৰেম মিলন নাঘটে যৌৱন গুচি গ'লে প্ৰীতিও মৰহে প্ৰীতিও মৰহে বেলিল হিৱালে পুৱাবে নাথাকে বয়স ভাতি গ'লে যৌৱনো নাথাকে বেলি ভাতি গ'লে পুৱাবে নাথাকে 20 বছৰ হ'লে যৌৱনো গুলি মালি খেলা হয় হতে বিয়া বিয়া লোৱা যৌৱন হয় দুপৰতে বায়ু পুৰস্কাৰ পাইছে বিহু গীতৰ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰো ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্টত জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোবিলাক কৰি দিব আৰু এইফালে এতিয়া গান গাই আছে আৰু ভিডিঅ'টো সামৰি দিওঁ আজিলৈ পুনৰ এটি অন্য ভিডিঅ'লৈ আহিম ধন্যবাদ আৰু এয়া হৈছে বিহুৰ পিঠা আৰু এয়া হৈছে কাঠ আলু আৰু গাখীৰ Oi, do Rio de Janeiro, é uma tão que mancha,